DPF NDA নাই আনুষ্ঠানিকভাৱে কোকৰাঝাৰ লোকসভা চিটটো UPPLক দিব লাগে কাৰণ এইটো BTCৰ হেডকোৱাৰ্টাৰ UPPL টু BTC বেছ পলিটিক্স আৰু এইটো এটা ৰিজাৰ্ভ চিট সেইটো নিদিলে বেলেগক দিয়াৰ কোনো কথা নাই আমি কোকৰাঝাৰৰ পৰা মিত্ৰদল জয়ী হ'ব লাগে আৰু দৰং ওদালগুৰিৰ পৰা জয়ী হ'ব লাগে মিত্ৰদলৰ যিটো দৈত্য এইটো বহুত দিনৰ এটা সিদ্ধান্ত আছিলে কিন্তু দিন আৰু ঠিক আমি ঠিক কৰিব পৰা নাছিল বিভিন্ন কাৰণত আজি হ'বলৈ গৈ আছে এইটো হয় গুৰুত্বপূৰ্ণ এটা আলোচনা কাৰণ নিৰ্বাচনৰ আগে এনেকুৱা আলোচনা অনুষ্ঠিত কৰাটো যথেষ্ট তাৎপৰ্য বহন কৰে কিন্তু এইটো এটা ৰুটিন আলোচনা কাৰণ তেনেকুৱা আলোচনা আগত হৈছে নিৰ্বাচনক লৈ পেলাই হোৱা নাই কিন্তু তাত আগত হৈছে আমি ইয়াত আলোচনা কৰিম যে UPPLৰ এটা চিট দিব আমাৰ যুক্তিটো হ'ল যে কোকৰাঝাৰ লোকসভা চিটটো UPPLক দিব লাগে কাৰণ এইটো BTCৰ হেডকোৱাৰ্টাৰ UPPL টু BTC বেছ পলিটিক্স আৰু এইটো এটা ৰিজাৰ্ভ চিট সেইটো নিদিলে বেলেগক দিয়াৰ কোনো কথা নাই দৰং ওদালগুৰিটো আমি BJPক এৰি দিছোঁ ভাৰবেলি এতিয়ালৈকে লিখিত এটা সিদ্ধান্ত হোৱা নাই যদিও অনানুষ্ঠানিকভাৱে ইতিমধ্যে আমি স্পষ্ট কৰি দিছোঁ আমাৰ উদ্দেশ্য হ'ল বেলেগ নাই আমি কোকৰাঝাৰৰ পৰা মিত্ৰদল জয়ী হ'ব লাগে আৰু দৰং ওদালগুৰিৰ পৰা জয়ী হ'ব লাগে দিল্লীত NDA চৰকাৰ হ'ব লাগে আৰু প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক আমি আকৌ কাম কৰিবৰ কাৰণে সুযোগ দিব লাগে এই উদ্দেশ্য লৈয়ে আমি কাম কৰি যাম ইয়াত বেলেগ কোনো ইছ্যু নাই তিনিটা দলৰ মিত্ৰদল কাইলৈ যদি এই মিত্ৰদলৰ আদৰ্শ আৰু নীতিক ভাল পায় কোনোবা দলে সমৰ্থনো যদি আগবঢ়ায় তাৰ কাৰণে মিত্ৰদল সদায় স্বাগতম জনাব আদৰণি জনাব তাত কোনো কথা বেলেগ ভাবিব লগা একো নাই যিহেতু প্ৰথম কথা হ'ল যে DPF NDA নাই আনুষ্ঠানিকভাৱে কাৰণ যোৱা ইলেকশ্যন MLA ইলেকশ্যনৰ সময়ত তেওঁলোকে মিত্ৰ মানে মহাজোঁটৰ লগত নিৰ্বাচন খেলি পেলাই জিকি গৈছে তেওঁলোকে NDA মিত্ৰদল হিচাপে নাই কিন্তু ক্ষমতাত অহাৰ পিছত যেতিয়া প্ৰথম ৰাজ্যসভা নিৰ্বাচন হয় তেতিয়া DPFে NDAৰ কেণ্ডিডেটসকলক যেনেকৈ ৰণগৰা নাৰ্জাৰীক ভোট দিছিলে পবিত্ৰ মাৰ্গাৰিটাক ভোট দিছিলে NDA মিত্ৰজোঁটৰ কেণ্ডিডেটক ভোট দিছিলে এইকাৰণে তেতিয়া এটা ফ্ল'ৰ কৰ্ডিনেশ্যন হিচাপে DPFক লগত লৈ পেলাই এতিয়া কাম কৰি আছে এতিয়াও BPFে ৰাস্তা ঘাটৰ কাম পাই আছে BJP চৰকাৰৰ তৰফৰ পৰা বা NDA চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ডেভেলপমেণ্টৰ কাম হৈ আছে কাৰণ ৰাজ্যসভাত তেওঁলোকে ভোট দিছিলে আৰু এটা ফ্ল'ৰ কৰ্ডিনেশ্যন হিচাপে এটা আণ্ডাৰষ্টেণ্ডিং ৰক্ষা কৰিছে তো এতিয়া তেওঁলোকে যদি আমাক সমৰ্থন দিব লাগে মিত্ৰজোঁট হিচাপে হওক বা এটা আণ্ডাৰষ্টেণ্ডিঙৰ মাধ্যমেদি হওক তেওঁলোকে সমৰ্থন দিব লাগে কাৰণ তেওঁলোকক দৰং ওদালগুৰি চিট দিয়াৰো প্ৰশ্ন নহওঁতে কাৰণ তেওঁ BJPয়ে কেণ্ডিডেট দিব বুলি আৰু আনুষ্ঠানিকভাৱেও কোৱা হৈছে আৰু কোকৰাঝাৰত UPPLে কেণ্ডিডেট দিব যিয়ে নহওক ৰাজনীতিত সকলো সম্ভৱ কিন্তু সেইবুলি UPPL দলে আৰম্ভণিত যি এটা নীতি লৈ পেলাই বা সিদ্ধান্তত আহি পেলাই মিত্ৰজোঁটত সোমাইছোঁ তাৰ পৰা আমি আঁতৰি যাব নোৱাৰোঁ আৰু ইয়াত আমি UPPL দল হিচাপে নিজৰ অধিকাৰ নিজৰ সীমা আৰু নিজৰ প্ৰাপ্যটো আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ बाजाज कम्पानीनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां